নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৱী ব্লকৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ বাবুৰ ফ্ৰেণ্ডৰ ঘৰত নিমন্ত্ৰণ খাবলৈ। গোটেইকেইজনী লগৰকেইজনী লগ খাই আমি আহি আছোঁ এখন গাড়ী লৈ। আৰু আহি অলৰেডি আমি ফ্ৰেণ্ডৰ ঘৰত পালোহিয়ে। আমি আগতে যিহেতু তাইৰ ঘৰলৈ অহা নাছিলোঁ, তাৰ কাৰণে আমি চিনি নাপাওঁ। তাৰ কাৰণে আমি তাইক ফোন কৰি আগতীয়াকৈ কৈছিলোঁ যে গেটৰ মুখত ৰখি থাকিবা বুলি। তাৰ কাৰণে তাই আমাক গেটৰ মুখৰ পৰা এয়া ভিতৰলৈ আনি আছে। আৰু গৈ খন্তেক বহাৰ পিছতে আমাক খাব দিলে চাহখিনি কি ধুনীয়াকৈ দিছে চাওকচোন। পিঠা, লালমোহন, পপ আৰু ভুজি আদি। আৰু ইয়াৰ বতাহখনত যে দেখা পাইছে কি ধুনীয়াকৈ তামোলখিনি কাটি থৈছে লগৰজনীৰ মাকে। আমাৰ অসমীয়া মানুহৰ তামোল পাণখিনি যিহেতু সন্মানীয় বস্তু হয়, তাৰ কাৰণে আমাৰ অসমীয়া মানুহৰ ঘৰত ফুৰিব গ'লে তামোল পাণখিনি আগতীয়াকৈ দিয়া যায়। আৰু বাবুহঁতে কৈ আছিলে চটৰ ওপৰত খেলিব যোৱাৰ কথা, তাৰ কাৰণে সিহঁতক এবাৰ চটৰ ওপৰলৈ লৈ গ'লোঁ আৰু কৈছে এবাৰ ভিডিঅ'ত দেখাই দিবলৈ। তাৰ কাৰণে এবাৰ ভিডিঅ'টো দেখাই দিলোঁ। আৰু ছাইডৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছিলে, তাৰ কাৰণে বোলো আপোনালোককো দেখুৱাই দিওঁ বুলি এবাৰ ভিডিঅ'টো ছাইডৰ ফালেও ঘূৰাই দিলোঁ কেমেৰাটো। তাৰপিছতে ইটো সিটো কথা পতাৰ পিছতে আমাক খাব দিলে দৈ চিৰা। এয়া আমাৰ লগৰকেইজনীয়ে দৈ চিৰা খোৱা আৰম্ভ কৰিছে। আৰু মই দৈ চিৰা খাই বিশেষ ভাল নাপাওঁ, তাৰ কাৰণে মই ক'লোঁ মোক এগিলাচ দৈকে দিবা। এয়া মোৰ দৈ গিলাচটো, মোক এগিলাচ দৈ দিলে, মই দৈকে খালোঁ। আৰু তেনেধৰণে থাকোঁতে বাবুহঁতে আৰু তলত খেলি আছিলে। সিহঁতি আমাক অলপো ডিষ্টাৰ্ব দিয়া নাছিলে, ইমান ধুনীয়াকৈ লগৰকেইটা লগ পাই খেলি আছিলে যেন ঘৰতহে আছে। তাৰ কাৰণে সিহঁতকো এবাৰ ভিডিঅ'ত উঠাই দিলোঁ। আৰু তাৰপিছতে আমাক খাব দিলে মাংসৰ ভাজা, এয়া মাংসৰ চাটনি বোলে। তাৰপিছতে আৰম্ভ হ'ল বাবুহঁতৰ বইজ ভাৰ্চেছ গাৰ্লছৰ ৰছী টনা কম্পিটিশ্যন। চাই থাককচোন কোন জিকে আৰু কোন হাৰে। আৰু তাৰপিছতে আমাক মাতিলে ভাত খাবলৈ। এয়া ভাত খাব বহিছোঁ আমি। ভাতৰ লগত আছিলে গাহৰি মাংস, মুৰ্গী মাংস, দালি, চব্জি আৰু মাছ। এনেধৰণে বহুত কিবা কিবি বনাইছিলে লগৰজনীয়ে। আৰু খোৱা বস্তুবোৰ ইমান টেষ্টি হৈছিলে। আমি বহুত কেইজনী গৈছিলোঁ, তাৰ কাৰণে এখন ডাইনিঙত নজোৰে, যিহেতু বাচ্চাকেইটাও আছিলে, তাৰ কাৰণে আমাক দুখন ডাইনিঙতে খাব দিলে। আপোনালোককো এবাৰ দেখাই দিছোঁ খোৱা বস্তুবোৰ কেনেধৰণৰ হৈছিলে। আৰু খোৱা বস্তুবোৰ খুবেই টেষ্টি হৈছিলে, তাৰ কাৰণে এয়া মই উঠিবই পৰা নাই, খায়ে আছোঁ। বৰ্তমানো কেইজনীমান অলৰেডি উঠিছেই। আৰু ইফালে চাবচোন আৰু দুজনীয়ে খায়ে আছে। লগৰ কেইজনীমান উঠি অলৰেডি গৈছেই। আৰু এয়া হৈছে ঘৰৰ মালিকনী খাই আছে, লগতে সুস্মিতা ৰাণী, সুস্মিতা সেন। এয়া হেড মালিকনী, চিনিয়ৰ। এয়া মালিকনী ডাঙৰ বাইদেউ। আমি বৰ্তমান ৰান্ধনি, আজিৰ ডেটত আমি ৰান্ধনি। কাৰোবাৰ যদি কুকমেট লাগে নহয় আমাক পাব আৰু খোৱা বস্তুবোৰ খাবলৈ টেষ্টি হৈছিলে, তাৰ কাৰণে অলপ বেছিকৈয়ে খালোঁ। তাৰপিছতো লগৰজনীয়ে ক'লে কি ফুচকা আনি থোৱা আছে, ফুচকাখিনি খাব লাগিব। কিন্তু পেটত অলপো খালী জেগাই নাছিলে, কিন্তু তাইৰ কথা পেলাব নোৱাৰি দুটামান ফুচকাও খালোঁ। ফুচকাকেইটা খাই বৈ লৈ সিহঁতক মাত বোল দি ঘৰলৈ বুলি ওলালোঁ। এয়া আমি ঘৰলৈ আহি আছোঁ তামোল চুবাই। তামোলকেইখন যিহেতু খাবলৈ খুবেই সোৱাদ আছিলে, তাৰ কাৰণে আহিবৰ সময়ত আৰু এখন তামোল মুখত ভৰাই ল'লোঁ। মুখত ভৰাই ঘৰৰ মুখে ৰাওনা হ'লোঁ। আৰু ছাইডৰ পৰিৱেশটো আপোনালোকক অলপমান দেখাই দিছোঁ। এয়া ছাইডৰ পৰিৱেশটো গাঁৱৰ পৰিৱেশে হয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।